নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই এটা ৰেচিপি ভিডিঅ' বনাবলৈ ওলাইছোঁ। এতিয়া যিহেতু পালেঙৰ ছিজন, গতিকে মই পালক পনীৰ বনাবলৈ ওলাইছিলোঁ আৰু ভাবিলোঁ যে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। প্ৰথমতে মই পালক পনীৰ বনাবৰ কাৰণে পালেংখিনি ধুই পেলাই ৰেডি কৰিছোঁ। এইখিনি এতিয়া বইল কৰিম আৰু তাৰ লগে লগে মই পিঁয়াজ, বিলাহী, আদা, নহৰু, কেঁচা জলকীয়া ৰেডি কৰিছোঁ। এইখিনি মই ফ্ৰাই কৰি এই সিজুৱাই লোৱা পালেংখিনিৰ লগত একেলগে মিক্সিত ব্লেণ্ড কৰিম। তাৰপিছতে আমাক লাগিব পনীৰ লাগিব আৰু বাটাৰ লাগিব আৰু তাৰ লগতে অলপমান মছলা লাগিব। বেছি নালাগে, গৰম মছলা, ধনিয়া গুড়ি হ'লেই হ'ব। তেতিয়াহ'লে আহকচোন মইনো কি কৰোঁ আপোনালোককো দেখাই যাওঁ। মই পালেংখিনি এতিয়া বইল হ'বলৈ গেছত তুলি দিছোঁ। ইয়াৰ লগত অকণমান নিমখ দি কম জুইত মই পালেংখিনি ভালকৈ বইল হ'বলৈ দিম। আৰু ইয়াৰ লগে লগে এইপিনে মই এটা কেৰাহীত মই ৰেডি কৰি লোৱা পিঁয়াজ, আদা, নহৰু আৰু জলকীয়াখিনি ভাজি লৈছোঁ। ইয়াত মই ৰিফাইন তেলত ধুনীয়াকৈ ভাজি ল'ম। ভাজি লৈ যেতিয়া ভাজা হ'ব, তাৰপিছত মই ইয়াৰ লগত বিলাহীখিনি অলপ পিছতে এড কৰিম। তাত অকণমান নিমখ দি এতিয়া ভালকৈ ভাজি ল'ম। অলপমান ভাজা হোৱাৰ লগে লগে মই বিলাহীখিনিও ইয়াত দি দিছোঁ। তাৰপিছত গোটেইখিনি একেলগে মিলাই ভাজি ল'ম। পূৰা ভাজিব নালাগে, আধা ভজা কৰি থ'লেই হ'ল। যিহেতু এইটো আমি পিঁয়াজৰ কেঁচা কেঁচা ভাৱটো যাবৰ কাৰণেহে ভাজিছোঁ। মানে আপোনালোকে ভাজি নোলোৱাকৈ ডাইৰেক্ট ব্লেণ্ড কৰিব পাৰে, কিন্তু এনেকৈ ভাজি ল'লে পিঁয়াজৰ কেঁচা কেঁচা ভাৱটো নাইকিয়া হয় আৰু আমাৰ পালক পনীৰটো খাবলৈ বেছি টেষ্টি হয়। সেইকাৰণে এনেকৈ মই ভাজি ল'ম। এতিয়া এইখিনি ভাজা হৈছেই প্ৰায়, আৰু ইয়াতকৈ ভাজিলে লাগি ধৰিব। গতিকে এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু ঠাণ্ডা হোৱাৰ বাবে ৱেইট কৰিম। অলপ সময় এনেকৈ গেছটো বন্ধ কৰি ৰাখি দিলে ইয়াতে এইখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ যাব। মোৰ পালেংখিনি বইল কৰা হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি এই বইল হোৱা পালেংখিনি এটা পাত্ৰত ঠাণ্ডা পানী লৈ তালৈ কাঢ়ি দিম। এই প্ৰচেছটো এইবাবেই কৰা হয় যাতে এনেকৈ কৰিলে পালেঙৰ যিটো আমাৰ সেউজীয়া কালাৰ, সেই কালাৰটো একেই থাকে। মোৰ এই ভাজি লোৱা পিঁয়াজখিনিও এতিয়া ঠাণ্ডা হৈছে। গতিকে মই এটা মিক্সিৰ জাৰ লৈছোঁ। তাত এই গোটেইখিনি মই একেলগে গুড়া কৰি ল'ম। প্ৰথমতে মই পালেংখিনি পানী টুকি এই জাৰটোত দি দিম। তাৰপিছত মই পিঁয়াজখিনি এড কৰিম। গোটেইখিনি বস্তু মই মিক্সি জাৰটোত দি লৈছোঁ। ইয়াৰ লগতে মই 2টা ইলাচি, এটুকুৰা ডালচেনি আৰু 5টামান লং এড কৰিছোঁ। তাৰপিছত যাতে পেষ্টটো ভালকৈ হয় সেইবাবে অকণমান পানী ইয়াৰ লগত এড কৰি মই পেষ্টটো বনাই ল'ম। পেষ্টটো ইয়াত বনোৱা হৈছে। এবাৰ মিক্সিৰ পৰা আনি মই চামুচেৰে ধুনীয়াকৈ মিলাই দি আৰু 1 মিনিটৰ বাবে মিক্সিটো চলাই দিম। পালক পনীৰ বনাবলৈ মই ঘি ব্যৱহাৰ কৰোঁ। কেৰাহীত 2 চামুচ ঘি দি গৰম হোৱাৰ পিছত মই গোটা জিৰা এনেকৈ ভাজি লৈছোঁ। ইয়াৰ পিছতে মই এই পালেঙৰ পেষ্টখিনি ইয়াত এড কৰিম। পালেঙৰ পেষ্টখিনি এতিয়া কেৰাহীত দি ধুনীয়াকৈ ভাজি থাকিম কম জুইত। তাৰ লগতে আমি নিমখ দিম, হালধি আন্দাজমতে অকণমান দিব আৰু অকণমান ধনিয়া গুড়ি দি ভালকৈ ভাজি থাকিম কম জুইত। ইয়াৰ লগতে অলপমান জলকীয়া গুড়িও মই ব্যৱহাৰ কৰিছোঁ। মই বেছি জলকীয়া গুড়ি ব্যৱহাৰ নকৰোঁ, যিহেতু 2টা কেঁচা জলকীয়া মই পিচি দিছোঁ। আপোনালোকে কোনোবাই বেছি স্পাইচি ভাল পালে বেছিকৈ দিব, সেইটো নিজৰ পচন্দৰ লগত ডিপেণ্ড কৰে। আধা ভজা হোৱাৰ পিছতে মই এই কাটি লোৱা পনীৰৰ টুকুৰাবোৰ ইয়াত দি অলপ ভাজিম। মই এক্সট্ৰাকৈ পনীৰবিলাক ফ্ৰাই কৰি নলওঁ। মই এনেকৈ পনীৰ খাই ভাল পাওঁ। আপোনালোকে যদি এক্সট্ৰাকৈ পনীৰবিলাক ফ্ৰাই কৰি ভাল পায় তেতিয়াহ'লে ফ্ৰাই কৰি পেলাই ইয়াত যোগ কৰিব। মই এনেকৈ টেষ্টটো থাকিলে পনীৰৰ ভাল পাওঁ, সেইবাবে ডাইৰেক্ট কাটি পেলাই এনেকৈ দিওঁ। আৰু পনীৰৰ চাইজ শ্বেপ নিজৰ ইচ্ছামতে কৰিব পাৰিব। এনেকৈ মই পানীটো শুহি যোৱালৈকে ধুনীয়াকৈ অলপমান ভাজি ল'ম। চাওক মোৰ এতিয়া ভাজা হৈছে। এতিয়া ইয়াৰ লগত মই পানী অলপ
এড কৰিব লাগিব মই মিক্সি জাৰটোত যেহেতু এনেকৈ লাগিয়ে আছে আমাৰ পেষ্ট তাতে অলপ পানী দি এই পানীখিনি তাৰ লগত মিলাই দিছোঁ মিলাই ধুনীয়াকৈ এতিয়া ভাজিম এতিয়া মই এই পেষ্টখিনি যাতে আৰু অলপ টেষ্টটো এনহেন্স হয় তাৰ বাবে পানীৰ পৰিমাণটো কমাই অলপমান গাখীৰ এড কৰিম আপোনালোকে ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে বা গাখীৰৰ ফৰ মোৰ যেহেতু এটা ক্ৰীম লগত নাই গতিকে মই ডাইৰেক্ট গাখীৰে ব্যৱহাৰ কৰিছোঁ গাখীৰ ক্ৰীম ব্যৱহাৰ কৰিলে টেষ্টটো বহুত ধুনীয়া হয় আৰু পনীৰ হৈছে প্ৰায় এতিয়া মই গেছটো কমাই দি ওপৰত অলপমান গৰম মছলা এড কৰিম আৰু ইয়াৰ লগতে অলপমান বাটাৰ এড কৰিম আৰু গেছটো বন্ধ কৰি থৈ দিম ফ্ৰেণ্ডছ মোৰ পালক পনীৰ বনোৱা ৰেডি হৈছে মই বাটিত এতিয়া কাঢ়িছোঁ আৰু গাৰ্নিচিঙৰ বাবে এটা পনীৰ কিউব পিচি পেলাই ওপৰত দি দিছোঁ এই পালক পনীৰটো খাবলৈ খুব টেষ্টি হয় আৰু আপোনালোকে ভাত ৰুটি পোলাও সকলোৰে লগত এইটো খাই পেলাই ভাল পাব আৰু আপোনালোকেও ট্ৰাই কৰি চাবচোন কেনেকুৱা পালে মোৰ ৰেচিপিটো আৰু মোক কমেন্টত জনাব আৰু ফ্ৰেণ্ডছ আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পালে তেতিয়া হলে মোৰ ভিডিওটো লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যি সকল সাবস্ক্ৰাইবাৰে শেষলৈকে মোৰ ভিডিওটো চাইছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ